মৰ্ণিং ময়ূৰী ব্লগ চোন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ, শাওণ মাহৰ দ্বিতীয় সোমবাৰ। আজি আমি শিৱ মন্দিৰত যাম, দেখাই আছোঁ ক'ত ক'ত যাম বলক। আমি কৌটিলিংগ মন্দিৰত সেয়া যাই আছোঁ। আমি পাম আৰু সেয়া চাওক কি ধুনীয়া নাজাৰা। সেয়া চাওক পাই গ'লো, কি ধুনীয়া লাগিছে চাওক, গ্ৰীণ গ্ৰীণ। ৱেডাৰটো ধুনীয়া আজি শিৱ মন্দিৰত অহাৰ। এয়া চাওক, এয়া চাওক ব্ৰহ্মপুত্ৰ। এয়া চাওক ইমান ধুনীয়া। এয়া চাওক পাই গ'লো কৌটিলিংগ মন্দিৰ। ধুনীয়া চাওক, শিৱ বাবা ক'ত থাকে দেখিছে? এইটো এটা পৰশুৰাম কুণ্ড, ভালকৈ দেখাম ৰ'ব, তেওঁ উঠি লওঁ। এয়া পাই গ'লো চাওক কি ধুনীয়া। ভিতৰত যাম, এয়া ভিতৰত যাই লওঁ আমি। ভিতৰত কৰিব নিদিয়ে, তাত সেৱা কৰি লওঁ। এয়া চাওক কি ধুনীয়া, আমাৰ দৰ্শন কৰা হৈ গ'ল। ইয়াত আজি প্ৰসাদ বনাই আছে বাবাৰ। ইয়াত প্ৰসাদ এয়া চাওক, এইফালে গণেশ মন্দিৰ চাওক, ব্ৰহ্মপুত্ৰ নদী দেখা পাই ইয়াৰ পৰা দেখাই আছোঁ। বহুত শ্লিপ হৈ আছে, বহুত শ্লিপ হৈ আছে, লাহে লাহে সুপি সুপি আহিব লগা হৈছে। এয়া চাওক কি ধুনীয়া ব্ৰহ্মপুত্ৰ নদী। চব মানুহ বহি আছে ইয়াত, দেখিছে শিৱ বাবা ক'ত থাকে, কি ধুনীয়া জেগা এইটো মন্দিৰ। চাওক কি ধুনীয়া, এইটো শিৱ বাবা আৰ্ট কৰিছে আৰু দেখাই আছোঁ ৰ'বা, আৰু আৰ্ট কৰিছে। এয়া ৰিচা, এয়া এটা শিৱ বাবা আৰ্ট কৰিছে চাওক, জুম কৰি দিছোঁ। এইটো কিমান মানুহ আহিছে চাওক, আৰু আহিবই। এইফালে গণেশ মন্দিৰ, এইফালে শিৱ বাবাৰ মন্দিৰ। শিৱ বাবা বনাইছে, ইয়াতে হোম হয়। এয়া চাওক কি ধুনীয়া, ইমান মানুহ আহিছে, আৰু মানুহ আহিব দুপৰীয়া। এতিয়া 12টা বাজিল, আৰু 12টা বজাত আৰু আহিব মানুহ। চাওক মহাদেৱ বাবা কি ধুনীয়া পেইণ্ট কৰিছে। সেইটো পৰশুৰাম কুণ্ড, দেখাম ৰ'ব তলৰ পৰা। চাওক কি ধুনীয়া আৰ্ট কৰিছে। এডাল গছত ঘূৰিব লাগে, ঘূৰি লওঁ। এয়া চাওক কি ধুনীয়া, পৰশুৰাম কুণ্ড বুলি কয় ইয়াত। এইফালে গণেশ মন্দিৰত যায় বহুত নামিব লাগে, এই তলত গণেশ মন্দিৰ, একদম এইফালে তলত গণেশ মন্দিৰ। চাওক কিমান মানুহ আহিছে। এয়া আমি উঠি যাই আছোঁ, দৰ্শন কৰি কিনে হৈ গ'ল। এতিয়া যাই আছোঁ উঠি, মোৰ লগত কোন কোন আছে ৰ'ব দেখাই আছোঁ। এয়া ৰিচা, এয়া নিজৰা বা, আৰু যাই আছোঁ এতিয়া মন্দিৰটো দেখাই আছোঁ ৰ'ব। এইটো আৰু বৰষুণ আহিল। আমি উঠি আছোঁ, চাওক ক'ত থাকে বাবা, পুৰা জংঘলত থাকে। গ'লোঁ ঘৰত, চিৰি উঠি আছোঁ।
তো ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ আৰু পিছত লগ পাম।